সিধা কথা, মোর কোনো জাতি নাই, মোর কোনো ধর্ম নাই, মই মুক্ত। মোর কোনো স্কুল নাই, মোর কোনো কলেজ নাই, মোর কোনো ভবিষ্যৎ নাই, মই ধ্বংস। পইচা কি লাগে মৰমতে কিবা এটা দিলে হ'লে চোৱান মৰমতে মৰমতেনো কি দিম মানে? ঘৰত যাই চাহ খাই আহিবি বল। চাহ নহয় ইয়ে। আজি চান্স পাইছো এটা দিলে হ'ব বৌদা এটা যে মুটি আছে কাউ নধৰে নেকি? ও না আমার এটা নিজে ধরবে লাগে, আপনি ধরবেন নাকি? ধরো, আও ধর ধর। হেল্ল' মিষ্টাৰ টপা নম্বৰ 1, মোৰ মুখখন বান্দৰৰ নিচিনা, তোৰ মুখখন বান্দৰৰ নিচিনা, ভালকৈ এবাৰ চাই ল। আগতে নিজৰ মূৰটোত চুলি কেইডাল আছে সেইটো হিগনি ল, তাৰপিছত লোকৰ মুখৰ ওপৰত কমেণ্ট কৰিবি কোন বান্দৰৰ নিচিনা লাগিছে, কোন গৰুৰ নিচিনা লাগিছে, কোন গাহৰি নিচিনা লাগিছে। বুজিছ? তাত কেনেকৈ কথা ক'ব লাগে নাজানো? হা নিশিকিলি? আজি বয়স দেখাত দেখোন বহুত বয়স বেছি বেছি লাগিছে। কিহ বা মোক বান্দৰী ক'বলৈ আহে? যা যা আগত আইনাখন চা, নিজৰ চুলি কেইডাল আছে হিচাপ কৰি ল, তাৰপিছত লোকক কমেণ্ট কৰিবি। অমনা কুৱেশ্যন এটা সুধিম দেই। তোমাৰ নাম যদি তই হয়, মোৰ নাম যদি মই হয়, এতিয়া তুমি পাগল নে মই পাগল? তুমি পাগল। চিৰিয়াছলি? এবাৰ ভাবিছোৱাচোন, তোমাৰ নামহে তই আছিলে। আমি সব বস্তু পিটিকি খাই ভাল পাওঁ। আলু পিটিকা, বিলাহী পিটিকা, বেঙেনা পিটিকা, ভৰ্তা নহয় কিন্তু দেই, বেঙেনাৰ পিটিকা, মাছৰ পিটিকা, সব পিটিকা খাই ভাল পাওঁ। আৰু তুমি যদি আমাৰ অসমীয়া কথা কিবা বেয়াকে কোৱা, তোমাকো পিটিকি দিম। মাছৰ টেঙাখন কেনেকে পাহৰিলো? অ শিট। এই কেকৰি কিয়ে তই দেখোন মোক দেখা পাই হাগা লগা মানুহ দৰে চুপা চুপি কৰি আছে। কি তো ঘোতৰাই কিবা ঠগলাক নেকি? মই হাগবাই যাবা, মুতপাই যাবা, পাতবাই যাও, তাতে তোৰ কি হ'ল? এই তই এনাম গৰম গৰম কথা কিয় কয়? তোক পাবাক লাগি মোৰ অন্তাৰখানে পইচা কি লাগে মৰমতে কিবা এটা দিলে হ'লে চোৱান মৰমতে মৰমতেনো কি দিম মানে? ঘৰত যাই চাহ খাই আহিবি বল। চাহ নহয় ইয়ে। আজি চান্স পাইছো এটা দিলে হ'ব ৰাতি 12 বজাত কুলি কেতেকীয়ে জাননী দিলেহি, আইতা বহাগী পালেহি। বুলি ডাঙৰ মাই থাকিব নোৱাৰো, ঘৰত ডাঙৰ মাই টোপনি নধৰে, ৰাতি ডাঙৰ মাই শুৱা ঢা